নিজকে পাহৰি গলো উত্তেজিত হৈ সেই কৃষ্ণৰ নামত দুৰ্লভ ৰুক্মিণী নিধিক পাওঁ যদি ভাগ্য জীৱনত জীৱনৰ ধন সম ৰাখিম গোপনে অতি যত্নে বুকুত শিশুপাল বহুদিন দেখা নাই মই সেই দেখি চাওঁ বুলি আহিলো তোমাক কোৱা আছানে কুশলে শ্ৰী চৰণৰ আশীৰ্বাদ লৈ আছো দাস কুশলে তোমাৰ কণ্ঠমণি কপালত লিখা আছে তাৰ কি হ'ব পাৰে অমংগল তাৰ তুমি বছৰে পৃথিৱীৰ নন্দন কাননৰ ঠাই ৰূপে গুণে সুমিষ্ঠ বচনে মৰতৰ মানৱত ৰাখিছা ভোলা প্ৰাণাধিক শ্ৰেণীৰ অধীশ্বৰ যথাৰ্থতে পৃথিৱীৰ পাৰিজন তুমি মুনিবৰ গুণগ্ৰাহী সৰ্বশাস্ত্ৰ বিশাৰদ তুমি মিছা নহয় তথাপি তোমাৰ মুখৰ বাণী অমিতৰ দৰে প্ৰিয়জন আছে জানো তাত কিবা সন্দেহৰ নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ কিন্তু কিয় মুনিবৰ কুন্দিলৰ ৰাজ উদ্যানত ফুলি আছে জীপাক কুহুম নোপোৱা কদাপি তুমি লিখা নাই তোমাৰ ভাগ্যৰ আছে সেয়াই হ'ল কৰ্মফল দিব্য দৃষ্টিৰ পৰা মই জানিব পাৰিছো ৰুক্মিণীৰ জন্ম হেনো শ্ৰীকৃষ্ণৰ বাবে সিংহিণীয়ে যিদৰে স্থান লয় সিংহৰ পাশে সেইদৰে ৰুক্মিণী সিংহিণীয়েও স্থান লৈছে শ্ৰীকৃষ্ণৰ ভক্তেৰে কথা দেখি মন্দিৰৰ জয় লক্ষ্মী ৰাজলক্ষ্মী মোৰ যেনে তেনে হ'বই লাগিব সেইবাবে বিদৰ্ভত মোৰ উপস্থিত নিতান্তই কথা নকৰা চাই লম গৰখীয়া সেই দৃশ্যত কিদৰে লাভ কৰিব পাৰে হিন্দুবান জীৱতী অবশ্যই পাৰিবা যাব কিন্তু ৰাজা লাভ হলে নহব একোকে অনৰ্থক কৰ্ম খাতি পাবা তোমাৰ প্ৰাণাধিক মোৰ সেই কুণ্ডিল পদ সাক্ষী হ'ব বজৰ কুপন কিদৰে সহিম মই অন্ততমে মুনিবৰ কৰিছো মিনতি হিয়া অংকতি নকৰা বাৰণ ইমানেই যদি ইচ্ছা গৈছে অবশ্যই পাৰিবা যাব
কিন্তু ৰাজা ফল হ'লে হাতে হাতে পাবা। কৃষ্ণৰ বাধাৰ বাবে সমূল অংশনাপুৰ সিদ্ধ বলবন্ত জৰাখণ্ড বিদুৰ আমল বৰদ আদি যত মানে আছে নৰপতি ভাৰত মোৰ পক্ষে থাকিব সকলো সহায়। তোৰ ক'ব লগা একো নাই। গৰখীয়া হে কৃষ্ণ যাই যদি স্বয়ংবৰ সভালৈ দেখিলেই জনসংকৰ কাল ৰূপ দূৰতে আঁতৰি কিন্তু কৃষ্ণ মহাপুৰুষ কৃষ্ণ শৈশৱত আছিলেটি চোৰৰ শিৰোমণি পুজিব অস্তৰ কৃষ্ণ অস্ত দেখা পাৰে বিৰাট হাতত অৰ্জৰ ৰূপত হব ভয়ে নিৰ্মমত। কাল নহয় দৈৱকী নন্দন, সমগ্ৰ বিশ্বই যাৰ কৰে চৰণ বন্দন। নিষ্মতি নৰাধম তই কি বুজিবি ভগৱান কৃষ্ণৰ মহিমা। শত জৰাসন্ধ শত দণ্ডবক্ৰ তোৰো ধ্বংস হ'ব পাৰে এটি পদক্ষেপে। হে কৃষ্ণ নহয় সামান্য, উপহাস কৰি তই সেই মহাশক্তিক নামাতিবি অবাবতে অকাল মৰণ। নকৰিবা ভয় লিখিলা হিংসাত সন্তান মই কিবা ভয় চিগাল অতিকে অজ্ঞানী তই। যাওঁ মই যোৱাৰ আগতে কৈ যাওঁ, যদিহে বিচাৰিছ নিজৰ কল্যাণ পৰিত্যাগ কৰ আশা ৰুক্মিণী দেৱীৰ। ভয়ংকৰ সভালৈ নাযাবি কৰাবি। অসম্ভৱ তেনে কথা নেকি? ৰুক্মিণীৰ জ্ঞান মোৰ ৰুক্মিণীৰ জ্ঞান নিশ্চয় লাগিব মোক ৰুক্মিণীৰ ৰথ। এইভাৱে হৰে প্ৰয়োজন জীৱন কৰি পৰ্বতৰ পূৰ্ব ধ্বংস কৰি হব কৃষ্ণ মন্দিৰৰ পৰা কৰি মোৰ সুমতি, এতিয়া মই বিদায়হে লাগিলোঁ। শুনা শুনা শিশু পালা নালাগে কৰিব তুমি বিদৰ ভ্ৰমণ। শুনা শুনা শিশু পালা নালাগে কৰিব তুমি বিদৰ ভ্ৰমণ। তুমি কি কোৱা মহাভাৰত? মইনো কম আৰু কি, নকলেও নোৱাৰো হতাব ক'লেও লাগে ভগৱানৰ দেখিছো পেটে পেটে কৃষ্ণ বুলি বৰ উপকাৰীটো হৈ আমাৰ চেতিয়া চব ভঙাই লোৱালৈ বাট পলাবলৈ আহিছো। পেটত আকৌ গ'ল